হেল্ল' এভৰিৱান, আজি ঢেকীয়া শাকৰ সৈতে আহিছোঁ। ঢেকীয়া শাক বাৰু কাৰ কাৰ প্ৰিয়? ঢেকীয়া শাকৰ বতৰত ঢেকীয়া শাক খাবলৈ নাপালে মনটো বেয়া নালাগেনে? আজি আমি ঢেকীয়া কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ। কেৰাহীত তেল গৰম কৰি লৈছোঁ, এটা পিঁয়াজ আৰু এটা জলকীয়া কাটি লৈছোঁ। এইখিনি অকণমান সময় ভাজি ল'ম। বেলেগ শাক যদিও কোনোবাই বেয়া পায়, কিন্তু ঢেকীয়া শাক বেয়া পোৱা মানুহ চাগে খুব কমেই ওলাব। আৰু মই যিমান শুনিছোঁ সকলোৱে ঢেকীয়া শাক ভালেই পায় খায়। গৰম গৰম ভাতৰ লগত যেতিয়া ঢেকীয়া শাকৰ ভাজিখন খাব, তেতিয়া ভাতৰ সোৱাদেই বেলেগ হয়। ঢেকীয়া শাকখিনি মই ধুই লৈছোঁ, ধুই হাতেৰে ছিঙি লৈছোঁ। ইয়াক মই কুটা নাই, হাতেৰে সৰু সৰুকৈ ছিঙি লৈছোঁ। এইখিনি এতিয়া মই তেলত বহাই দিলোঁ। তাৰপিছত ইয়াতে মই দিলোঁ সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি গুড়ি। এতিয়া এইখিনি অলপ মই ভাজি ল'ম, যেতিয়ালৈকে ঢেকীয়াখিনি কোমল হৈ নাযায়। ঢাকনি দিব নালাগে, গেছটো কমতে ৰাখি মই এনেকৈ ভাজি ল'ম। অলপ সময় এনেকৈ গেছতে লৰাই আছোঁ। তাৰপিছত এয়া চাওক, ঢেকীয়া শাকখিনি একদম কোমল হৈ গ'ল, মানে একেবাৰে সিজিছে। আৰু এতিয়া মই ইয়াতে এটা বস্তু দিম। কি দিম জানেনে? সেইটো হৈছে কণী। ইয়াতে মই 2টা কণী ভাঙি দিম। কণী বাৰু কাৰ কাৰ ফেভৰেট, আৰু যিবিলাকে কণী বেয়া পায় তেওঁলোকে এইটো স্কিপ কৰিব পাৰে, কিন্তু কণী ভাল পোৱাসকলে ঢেকীয়াৰ লগত কণী খাইছেনে ক'বচোন, আৰু খোৱা নাই যদি এনেকৈ খাব। কণীটো ভাঙি দি একেবাৰে ঘনাই লৰাই দিলে হ'ল, নহ'লে অমলেট বনি যাব, নহ'লে ঢেকীয়া শাকৰ অমলেট হৈ যাব। সেইকাৰণে একদম ঘনাই লৰাই দিলে হ'ল। যেনেকৈ আমি কণী গুড়ি ভাজোঁ সেনেকৈ গুড়ি কৰি দিলে হ'ল। সেনেকৈ লৰাই থাকিলে হ'ল, আৰু যেতিয়া কণীৰ বিজলুৱা ভাৱখিনি শুকাই যাব তেতিয়া গমেই পাই যাব। এয়া হৈ গ'ল আমাৰ কণী আৰু ঢেকীয়া শাকৰ শুকান ভাজি। গৰম গৰম ভাতৰ লগত খাই জনাব কেনেকুৱা লাগে। আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।